মানুহজনী বৰ হেঁপাহেৰে আজি আমাৰ কাৰণে ৰান্ধি দিছে ভাত আৰু ভাতৰ লগত আছে আমাৰ আজি চব্জি অৰ্থাৎ তৰকাৰী আছে আজি এয়া চানাডাল আৰু পনীৰ ফ্ৰাই লগতে আছে আচাৰ আৰু এইটো ফ্ৰাই কৰি দিছে কণী আচলতে এই বনালে খাই বস্তুবিলাক সঁচাই ভাল লাগে খাই খুবেই ভাল লাগে তৃপ্তি হয় এওঁলোকে খাই আছে আমাৰ মাইনাটোৱে আমাৰ মাইনা খাই আছে চোৱা মাইনা খাই দে ভালকে আজি মই তোমালোকক এটা বস্তু দিম দেই বস্তু নহয় প্ৰসাদ হয় বহুত দূৰৰ পৰা অনা বস্তু হয় পুৰি পৰা অনা বস্তু জোন লোৱা আমেৰিকা নহয় পুৰিৰ পৰা অনা পুৰি নামৰ ঠাইৰ পৰা অনা পুৰি প্ৰসাদ হয় দিছিলে এইটো দীপক দাই দিছিলে আমাৰ দীপক দাই দিছিলে ইয়াত প্ৰসাদ মানে ইয়াত আছে মানে কি এটা গজা হয় আৰু এই গজাটোৱে লৈ আহিছে ইমান দূৰৰ পৰা আমালৈ প্ৰসাদ বুলি আৰু মোক দিছে ইমান হেঁপাহেৰে মই সেইকাৰণে ঘৰলৈ লৈ আহিবা বুলি দিছিলে সেইকাৰণে লৈ আহিলোঁ আৰু তোমালোকক অকণ দি প্ৰসাদ বুলি দেই লোৱা দুইখন হাতে লোৱা ভালকৈ লোৱা ভালকৈ খাবা দেই তোমালোকৰ জোন লোৱা ভৰি নলগাবা এয়া লোৱা আৰু এয়া মই খাই লওঁ অলপমান দীপক দা আপোনাক এবাৰ ধন্যবাদ জনালোঁ দেই আমাৰ পৰিয়ালৰ পৰা কাৰণ ইমান দূৰৰ পৰা পুৰীৰ পৰা আপুনি আমাৰ কাৰণে এনেদৰে অলপ প্ৰসাদ আনি দিলে তাৰ বাবে আকৌ এবাৰ মই ধন্যবাদ জনাইছোঁ ইমান দূৰৰ পৰা অনা প্ৰসাদ পুৰীৰ পৰা অনা আৰু এতিয়া যাওঁ ডিউটিলৈ আৰু মানুহগৰাকী যায় দোকানলৈ এয়া আৰু আমাৰ দৈনন্দিন জীৱনৰ যাত্ৰা সদায় কিবা নহয় কিবা এটা কৰিবই লাগে সদায়তো নিজৰ কামবিলাক কৰিব যাবই লাগে এনেদৰে জীয়াই আছোঁ আমি জীৱন সংগ্ৰাম যাত্ৰা জীয়াই থাকিবলৈ সংগ্ৰাম কৰিবলগীয়া হয় একচুৱেলি এনেই বহি থাকিও ভাল নালাগে সেয়াই আৰু আজি যাওঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ